हेलो दोस्तों आपनालोকক मोर चेनेलলৈ स्वागतम আজি आपनालोকক इंग्लिशर सेंटेंसर ওপৰত ডিসকাস কৰিম বুলি ভাবিছো লগতে কেনেদৰে নেগেটিভ ইন্টাৰগেটিভ কৰে সেই বিষয়েও আলোচনা কৰিম সেন্টেন্স পাঁচ প্ৰকাৰ সেইকেইটা হ'ল assertive sentence যেটো বৰ্ণনামূলক বাক্য বুলি কওঁ imperative sentence যেটো আদেশ উপদেশ অনুৰোধমূলক বাক্য intergative sentence যেটো প্ৰশ্নবোধক বাক্য optative sentence আশীৰ্বাদ আৰু প্ৰাৰ্থনামূলক বাক্য exclamatory sentence ভাৱবোধক বাক্য এই প্ৰতিটো সেন্টেন্সৰে দুটাকৈ ভাগ আছে সেইকেইটা হ'ল affirmative sentence যেটো হয়সূচক বাক্য negative sentence যেটো নহয়সূচক বাক্য affirmative sentence কি হয় যেতিয়া হয়সূচক বুজোৱা হয় যেনে কামটো কৰিলে আৰু নেগেটিভ সেন্টেন্সত কামটো নাই কৰা তেনেদৰে নেগেটিভ ইন্টাৰগেটিভ কৰিবলৈ যাওঁতে আমি প্ৰথমে অক্সিলাৰি ভাৰ্ব কেইটা জানি ল'ব লাগিব অক্সিলাৰি ভাৰ্ব হৈছে 24টা সেইকেইটা হৈছে am is are was were have has had shall will should would can could may might must need do did does there ought used to সেইকেইটাৰ জৰিয়তে আমি এটা বাক্য নেগেটিভ কৰিব পাৰিম আৰু ইন্টাৰগেটিভ কৰিব পাৰিম কিন্তু অক্সিলাৰি ভাৰ্ব কেইটা মনত ৰখাটো খুবেই প্ৰয়োজনীয় আশা কৰোঁ আপোনালোকে অক্সিলাৰি ভাৰ্বখিনি লিখি ল'ব এফাৰ্মেটিভৰ পৰা নেগেটিভ আৰু ইন্টাৰগেটিভ কৰাৰ নিয়ম আমি নেগেটিভ আৰু ইন্টাৰগেটিভ কেনেকৈ কৰিম প্ৰথমে আমি অক্সিলাৰি ভাৰ্বখিনি জানিব লাগিব আমি অলৰেডি ডিসকাস কৰিলো যে অক্সিলাৰি ভাৰ্ব 24টা এইকেইটা হ'ল am is are was were have has এইদৰে আমি 24টা অক্সিলাৰি ভাৰ্ব আছে বুলি জানো তেতিয়া নেগেটিভ কৰোঁতে কি কৰিব লাগিব প্ৰথমে আমি অক্সিলাৰি ভাৰ্ব আছে নি চাব লাগিব যদি বাক্য এটাত আমি অক্সিলাৰি ভাৰ্ব দেখো তেতিয়া সেই অক্সিলাৰি ভাৰ্বৰ পাছত আমি নট এটা যোগ দিলে নেগেটিভ হৈ যাব আৰু ইন্টাৰগেটিভত কি হ'ব যে অক্সিলাৰি ভাৰ্বটো যেতিয়া আমি জানিম সেই অক্সিলাৰি ভাৰ্বটো আমি বাক্যৰ আৰম্ভণিতে লিখি শেষত প্ৰশ্নবোধক চিন দিম কাৰণ ইন্টাৰগেটিভ মানে হৈছে প্ৰশ্নবোধক বাক্য প্ৰথমে তেনেহলে আমি কি কৰিব লাগিব যে অক্সিলাৰি ভাৰ্বটো বিচাৰিব লাগিব অক্সিলাৰি ভাৰ্ব এই বাক্যটোত আছে না আমি চাম he can read the book আমি জানো যে can টো হৈছে এটা অক্সিলাৰি ভাৰ্ব আৰু ভাৰ্ব হৈছে read এটা ভাৰ্ব এটা অক্সিলাৰি ভাৰ্ব নেগেটিভ কৰোঁতে কি কৰিব লাগে বুলি ক'লো যে অক্সিলাৰি ভাৰ্বৰ পাছত এটা নট যোগ দিব লাগে অক্সিলাৰি ভাৰ্বৰ পাছত যদি আমি এটা নট যোগ দিওঁ he cannot read the book হৈছে মানে এফাৰ্মেটিভত কি ক'লে যে he can read the book এফাৰ্মেটিভত he can read the book যেটো অসমীয়াত হ'ব হি পঢ়িব জানে নেগেটিভত কি হ'ব যে হি পঢ়িব নাজানে সো হি cannot read the book মানে আমি অক্সিলাৰি ভাৰ্বৰ পাছত এটা নট যোগ দি দিলো আৰু ইন্টাৰগেটিভ কৰোঁতে কি ক'লো যে অক্সিলাৰি ভাৰ্বটো বাক্যৰ আৰম্ভণিতে লিখি শেষত প্ৰশ্নবোধক চিন দিব লাগে can he read the book হৈছে নেক্সট আমি আৰু এটা কৰি চাওঁ she has broken the glass তাই গিলাসটো ভাঙিলে অসমীয়াত তাই গিলাসটো ভাঙিলে নেগেটিভ হলে কি হ'ব যে তাই গিলাসটো নাই ভঙা তেতিয়া আমি প্ৰথমে চাম যে অক্সিলাৰি ভাৰ্ব আছে নে নাই অক্সিলাৰি ভাৰ্ব থাকিলে কি কৰিম নেগেটিভ কৰিলে অক্সিলাৰি ভাৰ্বৰ পাছত নট এটা যোগ দি দিম অক্সিলাৰি ভাৰ্ব has she has not
broken the glass হৈছে ইন্টাৰগেটিভত কি কৰিম বুলি ক'লো যে অক্সিলাৰী ভাৰ্বটো বাক্য আৰম্ভণিতে লিখি শেষত প্ৰশ্নবোধক চিন দিম has she broken the glass হৈছে নেক্সট আৰু এটা চাওঁ she is singing the song ইয়াত অক্সিলাৰী ভাৰ্ব is বুলি আমি জানো কাৰণ আমি অলৰেডি জানিলোঁ যে অক্সিলাৰী ভাৰ্ব 24টা তাৰ ভিতৰত is এটা অক্সিলাৰী ভাৰ্ব সো তেতিয়া অক্সিলাৰী ভাৰ্বৰ পাছত নট এটা যোগ দিলে নিগেটিভ হয় বুলি জানো এনটো হৈছে শ্বৰ্ট ফৰ্মৰ নিগেটিভ she is not singing the song ইন্টাৰগেটিভ কৰিলে কি হ'ব ক'লো যে অক্সিলাৰী ভাৰ্বটো বাক্যৰ আৰম্ভণিতে লিখি শেষত প্ৰশ্নবোধক চিন দিব লাগে is she singing the song question mark হৈ গ'ল এইলৈকে বুজি পালে আপোনালোকক দুটা কৰি চাবলৈ দিছোঁ এটা হৈছে ইউ হেভ ডন দ্য ৱৰ্ক আৰু নেক্সট আৰু এটা হৈছে দে আৰ গোয়িং টু মাৰ্কেট নিগেটিভ কৰোঁতে আমি অক্সিলাৰী ভাৰ্বৰ পাছত এটা নট যোগ দিম আৰু ইন্টাৰগেটিভ কৰোঁতে অক্সিলাৰী ভাৰ্বটো বাক্যৰ আৰম্ভণিতে লিখি শেষত প্ৰশ্নবোধক চিন দিম আৰু আমি নেক্সট ভিডিঅ'ত ডু ডিড ডাজ জৰ বিষয়ে আলোচনা কৰিম তাৰ পাছতে আমি টেন্স ষ্টাৰ্ট কৰিম ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব লগতে যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে বা মোৰ চেনেললৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপোনালোকে মোৰ ন'টিফিকেশ্যন পাই যায় ধন্যবাদ